মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু দেশৰ গণ্যমান্য ব্যক্তিসকলৰ লগত স্বচ্ছতাৰ এই অভিযানত যোগদান কৰোঁ আহক। একেলগে মিলি পৰিষ্কাৰ কৰোঁ আমাৰ আলি পদূলি আৰু চুবুৰী। মন্দিৰ নামঘৰৰ পৰা বিদ্যালয়লৈকে, ৰেল ষ্টেচনৰ পৰা ৰাজআলিলৈকে আমাৰ ঐতিহ্যসমূহক সন্মান কৰোঁ। জাবৰ জোথৰৰ পৰা পৰিৱেশক বচাওঁ, স্বচ্ছতাৰ জৰিয়তে সমৃদ্ধি লৈ আহোঁ। 1 তাৰিখে আপোনাৰ ঘৰৰ আশে-পাশে হ'বলগীয়া স্বচ্ছতাৰ কাৰ্যসূচীসমূহৰ বিষয়ে জানিবলৈ আৰু তাত অংশগ্ৰহণ কৰিবলৈ swachhtahisewa.com-লৈ যাওক আৰু #স্বচ্ছ ভাৰতৰ সৈতে আপোনাৰ ফটো আৰু ভিডিঅ' আপলোড কৰক, যাতে গোটেই দেশখন হৈ পৰে স্বচ্ছ। আৰু এয়াই হ'ব 2 অক্টোবৰত গান্ধীজীৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। 1 অক্টোবৰত 1 ঘণ্টাৰ বাবে পুৱা 10 বজাৰ পৰা স্বচ্ছতাৰ হকে কৰক শ্ৰমদান।